মৈদামস্থলীত আনন্দত আত্মহাৰা আহোম সংগঠনৰ নেতা আৰু মন্ত্ৰী বিহুগীতেৰে আনন্দত মতলীয়া চৰাইদেউবাসী। অসমবাসীৰ বাবে অতি সুখবৰ। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতি। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ সমিতিয়ে কৰিলে ঘোষণা। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছতেই উৎফুল্লিত চৰাইদেউবাসী। ভাৰতৰ 43 সংখ্যক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ হ'ল চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ স্বীকৃতি। দিল্লী বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ সমিতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভত চৰাইদেউ মৈদামে স্বীকৃতি লাভৰ পাছতেই এক্সত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এক্সৰ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আনহাতে অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি চৰাইদেউ মৈদামলৈ। দিল্লীত অনুষ্ঠিত ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনত উপস্থিত থাকে অসমৰ প্ৰত্নতান্ত্ৰিক বিভাগৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰলুছা, প্ৰকৃতিপ্ৰেমী তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। ভাৰত ইতিহাসৰ প্ৰথমবাৰৰ বাবে প্ৰগতি মৈদানৰ ভাৰতৰ মণ্ডপত ভাৰতৰ ৰাষ্ট্ৰদূত ইউনেস্কো স্থায়ী সদস্য বিশাল বি শৰ্মাৰ অধ্যক্ষতাত বিশ্ব ঐতিহ্য সভা অনুষ্ঠিত হৈছে। 21 জুলাইৰ পৰা 31 জুলাইলৈকে অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ সভাত অহা কালি আলোচনা হ'বলগীয়া কাৰ্যসূচী অনুসৰি প্ৰাকৃতিক বিভাগৰ প্ৰাকৃতিক, সাংস্কৃতিক বিভাগৰ সাংস্কৃতিক বিভাগত দাখিল কৰা মনোনয়নৰ ওপৰত আলোচনা হ'ব। এই সাংস্কৃতিক বিভাগৰ ভাৰত আৰু একমাত্ৰ বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ ওপৰত আলোচনা হ'ব। লগতে অসমৰ কাজিৰঙা, মানাস অভয়াৰণ্যৰ পাছতে এতিয়া তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে চৰাইদেউ মৈদামে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অক্লান্ত পৰিশ্ৰম কৰি আজি এই চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ ইউনেস্কোত দাখিল কৰাৰ পৰা আদি কৰি বিভিন্ন কষ্টৰে কৰি আজি ইতিমধ্যে আমাৰ ডিক্লেয়াৰ হোৱাত যথেষ্ট কষ্ট কৰিছে। গতিকে আজি আৰ্কিঅলজি ডিপাৰ্টমেণ্টকে আদি কৰি বিভিন্ন জিলা প্ৰশাসন ইয়াত জড়িত সকলোকে আমি এই সময়ত কৃতজ্ঞতা জনাইছোঁ। চৰাইদেউ মৈদামে আজি প্ৰাণ পাইছে। আজি ইয়াক বিশ্ব দৰবাৰত আজি প্ৰতিষ্ঠা হৈছে এই মৈদামথলী। গতিকে আমি আনন্দৰ মুহূৰ্ত এইটো আমি সকলোৱে আজি এই তাৰিখত আমি উপৰিপুৰুষক স্মৰণ কৰিছোঁ। আজি পুলিং পথাৰসকল, ৰজা মহাৰাজাসকল যিসকলৰ মৈদাম আছে, ইয়াত প্ৰায় 42টাকৈ মৈদাম আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। গতিকে এইটো কথা আজি গোটেই অসমৰ কাৰণে এইটো গৌৰৱৰ কথা আৰু ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ কথা। গতিকে আজি আমি খুব ইয়াত চাকি বন্তি জ্বলাই আমি সকলো গোট খাইছোঁ। ইয়াতে আজি অকণমান আনন্দ উল্লাস কৰা সময়ত আমি সকলোৱে এই বিষয়টো আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এই মুহূৰ্তটো আমাৰ কাৰণে বিৰল মুহূৰ্ত। গতিকে এই ঐতিহাসিক সন্ধিখনত আমি সকলোৱে সাক্ষী হ'ব লাগে। মই সকলো ইয়াত সংগঠন যিসকলে নিৰানব্বৈ প্ৰচেষ্টাত যিসকল বুৰঞ্জীবিদ, ডক্টৰ যোগেন ফুকনৰ দৰে বুৰঞ্জীবিদে যিধৰণে ৰিচাৰ্চ কৰি আজি ইয়াত এটা সমল গোটাইছিলে, ডক্টৰ নৰিয়াল আৰ্কিঅলজি ডাইৰেক্টৰ বাইদেউ, কুলি বাইদেউ, তেওঁলোকে যিমান প্ৰচেষ্টা কৰিলে, আমাৰ এই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আদি কৰি বিভিন্ন ধৰণৰ ইয়াৰ স্থানীয় ৰাইজসকল সকলোৱে যেনেকৈ চৰাইদেউ মৈদামক আজি চেষ্টাৰ ফলত তেওঁলোকে এই মৈদাম সংৰক্ষণ কৰি ইয়াৰ কীৰ্তিচিহ্ন সুৰক্ষা কৰি যিমানখিনি আজি প্ৰচাৰ কৰা হ'ল, তাৰ ফলত আজি ইউনেস্কোত স্বীকৃতি পাবলৈ সক্ষম হৈছে। গতিকে এই বিৰল মুহূৰ্তত আমি সকলোকে আজি আমি চাকি বন্তি জ্বলাই আমি পৰিৱেশক স্মৰণ কৰিম, ৰাইজৰ লগত মত বিনিময় ফূৰ্তি কৰিম। এইটো ফূৰ্তি দিন, আজি আনন্দৰ দিন, গৌৰৱৰ দিন। গতিকে আমি ইয়াক স্মৃতি জীয়াই ৰাখিব লাগিব। গতিকে আমি সকলো ৰাইজক ইয়াত সহযোগ কৰিবৰ কাৰণে দল মত সংগঠন সকলো ৰাইজ নিৰ্বিশেষে জাতি জনগোষ্ঠী সকলো ইয়াত গোট খাব লাগে। খন্তেক পিছতে আমি ইয়াতে প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। আমি সকলোৱে মিলি ভুজি ফটকা ফুটুৱাই আমি যিহেতু ইয়াত কিছু বাধাও আছে আৰ্কিঅলজিকেল ছাইডত, গতিকে আমি চাই সকলো নিয়ম নীতি মানি আমি এইখিনি কাম আগবাঢ়িম। ইতিমধ্যে ঘোষণা কৰা এইটো মুহূৰ্ত, ইতিমধ্যে তাৰ প্ৰেজেণ্টেশ্যন চলি আছে দিল্লীত আৰু খুব সোনকালে আমাৰ ভাৰতবৰ্ষখন ইতিমধ্যে ডিক্লেয়াৰ হৈ গৈছে বুলি আমি ধৰি লৈছোঁ 100%। গতিকেলৈ আমাৰ ডিক্লেয়াৰ হৈ গৈছে। গতিকেলৈ এতিয়া আমাৰ ফূৰ্তি কৰি আমি সকলো কাম আগবাঢ়ি সকলোৱে ফোন কৰি আছে যে কিমান আজি গাহৰি মাংস খোৱা, গাহৰি মাংস ৰাইজে যিমান গোট খাই যিমান খাই আৰু খোৱা